কবিতাৰ শিৰোনামা সময়। আবৃত্তিকাৰ শ্ৰী বাস্তৱ বৰুৱা, ৰচক শ্ৰী বাস্তৱ বৰুৱা। সময় তিনিটা বৰ্ণৰ এটা শব্দ। কিমান মূল্য? সময় হৈছে অমূল্য ধন। সময় হৈছে গতিশীল, ইয়াৰ ৰ'বলৈ সময় নাই। ই নদীৰ সোঁতৰ দৰে বৈ থাকে। সময় কেতিয়াও পিছলৈ উভতি নাচায়। জীৱনৰ বহুতো কাল সময় কাঢ়ি লৈ যায়। সেয়া জানো আকৌ উভতাই পাম? শৈশৱৰ সেই মধুৰ ক্ষণ, খেল ধেমালিৰ মাজেৰে আমাৰ জীৱন। আইতাৰ কোলাত বহি শুনা জোনবাই দেশৰ কথা, আইৰ সেই নিচুকনি গীতৰ মজা আজিও মনত পৰে। দেউতাই চাইকেলত উঠাই স্কুললৈ নিয়াৰ কথা। সময়ে সেই কালচোৱা কাঢ়ি লৈ গ'ল। সময় হৈছে গতিশীল, ইয়াৰ ৰ'বলৈ সময় নাই। আকৌ উভতি যাবলৈ মন যায় সেই শৈশৱৰ ধেমালিবোৰলৈ, শৈশৱৰ কথাবোৰলৈ আজিও বৰকৈ মনত পৰে। সময় জানো আকৌ মোক এইবোৰ ঘূৰাই দিব? সময় হৈছে গতিশীল, ইয়াৰ ৰ'বলৈ সময় নাই।